নমস্কাৰ, মোৰ ইউটিউব চেনেল পূৰ্ণিমা গোস্বামী বৰঠাকুৰৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকৰ কি খবৰ বাৰু? ভালেই চাগে। আজি মই আপোনালোকলৈ এটা বিশেষ ৰেচিপি আগবঢ়াব বিচাৰিছোঁ। সেইটো হৈছে পোৰা কলৰ কোফটা। পোৰা কলৰ কোফটা কাৰী খাই বহুতেই ভাল পায়। আপোনালোকেও নিশ্চয় ভালেই পায় চাগে। আমাৰ ঘৰৰে পোৰা কল। ভাবিলোঁ কাৰী বনাওঁ যেতিয়া আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, সেয়ে ভিডিঅ'টো শেষলৈকে চাই থাকক। প্ৰথমতে মই এয়া পোৰা কল 3টা লৈছোঁ। এয়া পোৰা কলৰ বাকলিকেইটা এনেদৰে কাটি লৈছোঁ। এয়া পোৰা কলখিনি কাটি পিচ পিচকৈ কাটি লগত আলু 2টা দিছোঁ। কাটি পেলাই এতিয়া প্ৰেছাৰত দি দিম বইল হ'বৰ কাৰণে। প্ৰেছাৰটোত এতিয়া এটা চিটিত বইল হ'বলৈ দিম। এইখিনি বইল হৈ গৈছে। এতিয়া প্ৰেছাৰটোৰ পৰা কাঢ়ি লৈছোঁ বাতি এটাত। আৰু এয়া হৈছে বেচন লৈ লৈছোঁ মই চামুচেৰে 5 চামুচমান লৈ লৈছোঁ। তাৰপিছত বেচনৰ ওপৰত এতিয়া ইয়াত দিম হালধি, মানে জোখৰ অনুসৰি হালধি দিছোঁ এয়া। তাৰপিছত নিমখ অকণমান দি দিম। পানী অকণ দি ভালদৰে গুলি ল'ম। বেছি পনীয়াকৈ নুগুলো, অকণমান ডাঠকৈ ৰাখিম। আৰু এতিয়া এয়া দেখিছে নহয়, মই যে বইল কৰি বাতিটোত কাঢ়ি থৈছিলোঁ পোৰা কাচকল আৰু আলুখিনি। এতিয়া হেতা এখনেৰে ভাঙি ভালদৰে পিহি ল'ম। হেতাখনে হেঁচি ভালদৰে পিহি ল'ম। পিহি আলু পিটিকা দি এটা এটা মুঠি লাডু কৰি ল'ম। নাপাবা। এইকেইটা হ'ল, এইকেইটা ফ্ৰাই কৰি ল'লোঁ। তাৰপিছতে এতিয়া এয়া আদা, নহৰু, পিঁয়াজ কাটি থৈছোঁ। তাৰপৰা এতিয়া সেয়া কেৰাহীত তেল গৰম হৈ আছে, এতিয়া পিঁয়াজখিনি দি দিম।
ৰঙাটো অলপ ৰঙা পৰালৈকে ভাজি থাকি কোফটা বনাবলৈ ইমান টান নহয়, ইজি হয়, কিন্তু দেখাত টান হয়, কিন্তু বনাবলৈ খুবেই সহজ। ৰুটিৰ লগতো খাব পাৰি বা ভাতৰ লগতো খাব পাৰি। এয়া পিঁয়াজখিনি অকণমান ৰঙা পৰা নিচিনা হৈ গৈছে, আৰু এতিয়া দি দিম আমি এই নহৰু খুন্দি থোৱা আদা নহৰুখিনি দি দিম। এতিয়া আৰু অকণমান ভাজি ল'ম, আৰু অকণমান মছলা ব্যৱহাৰ কৰিম। মছলা মই বেছি বস্তু ব্যৱহাৰ নকৰোঁ। অকণমান জিৰা, অকণমান ধনিয়া আৰু অকণমান চব্জি মছলা দিব লাগে। মোৰ ওচৰত চব্জি মছলাটো নাই, সেইকাৰণে মিট মছলাকে দি দিছোঁ। আৰু এয়া হৈ গৈছে, গেছটো কমাই দিছোঁ অলপ। আৰু এতিয়া মই কি কৰিছোঁ, ইয়াত যিখিনি লেটিয়াই লৈ পেলাই ভাজিছিলোঁ বেচনখিনি, সেই বেচনখিনিত আৰু অকণমান পানী দি সৰহ কৰি লৈ এতিয়া মই দি দিম। আৰু অকণমান পানী দি দিছোঁ। দুটা বস্তু দেখুৱাবলৈ মই পাহৰি থাকিলোঁ। সেইটো হৈছে নিমখ, হালধি, নিমখ আৰু অকণমান এফুটমান চেনি দি দিছোঁ, অকণমান টেষ্ট উঠিবৰ কাৰণে। এতিয়া অকণমান উতলিবলৈ দিম। উতলাৰ পিছত এয়া ফ্ৰাই কৰি থোৱা কোফটা সেইখিনি লাডুখিনি দি দিম। এয়া উতলিলে মই এটা এটাকৈ দি দিম ইয়াত। চাৰিটা দি দিছোঁ, এই দুটাত থৈ দিছোঁ বেলেগকৈ। আৰু বেছি দেৰি নাই, ৰেডি হৈয়ে যাব। খুব সহজতে হৈ যায়, খাবলৈও ভাল, বনাবলৈও সহজ। অকণমান মই গ্ৰেভি কৰিম, বেছি পনীয়া নকৰোঁ। আৰু অৱশেষত এয়া বনাই ৰেডি হৈ গ'ল পোৰা কলৰ কোফটা কাৰী। এয়া খুব সহজতে হৈ যায়, বেছি সময়ৰ প্ৰয়োজন নহয়, বেছি বস্তুৰো প্ৰয়োজন নহয়। এয়া খাবলৈও সোৱাদযুক্ত। আৰু শেষত আপোনালোকলৈ এটা অনুৰোধ, আপোনালোকে ভিডিঅ'টো চাই এটা লাইক কৰিবলৈ নাপাহৰিব, কাৰণ আপোনালোকৰ এটা লাইকে মোক ভিডিঅ' বনোৱাত বহুতখিনি উৎসাহ যোগায়। আৰু বেলেগ এটা ৰেচিপি ভিডিঅ'লৈ আকৌ লগ পাম। আজিলৈ তেন্তে এই ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ।